যদি আপুনি আপোনাৰ মোবাইলত থকা জিমেইল একাউণ্ট চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। গোটেইখিনি কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ জিমেইল এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছতে একেবাৰে ৰাইট ছাইডৰ ওপৰত থকা যিটো প্ৰফাইল আইকন তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে আহিব মেনেজ ইয়ৰ গুগল একাউণ্ট বুলি আহিব, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি তললৈকে চাব পাৰ্চনেল ইনফৰমেশ্যন, এনেকৈ পাৰ্চনেল ইনফৰমেশ্যন বুলি আহিব, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে দেখিবলৈ পাব আপোনাৰ মোবাইলত থকা যিটো জিমেইল একাউণ্ট, এইটো ইমেইল একাউণ্টটো পাব, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে চাব গুগল একাউণ্ট ইমেইল, এই যিটো প্ৰথম যিটো অপশ্যন, ইয়াতে আপুনি যিটো জিমেইল একাউণ্ট আছে ইয়াতে ক্লিক কৰিব। অলপ ৱেইট কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপুনি দেখিবলৈ পাব চেঞ্জ গুগল একাউণ্ট ইমেইল, এনেকৈ আপুনি পাব, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপুনি একেবাৰে তলত চাব ইয়াতে দেখিছেনে ইউজাৰ নেম বুলি আছে, ইয়াতে আপুনি আপোনাৰ মন পচন্দৰ জিমেইল একাউণ্টটো আপুনি দি ল'ব পাৰিব। কিন্তু আপুনি মনত ৰাখিব ইয়াতে যিটো অপশ্যন আছে, আপুনি ইয়াতে যিটো অপশ্যন আছে দেখিছেনে ক্ৰিয়েট এ নিউ ওৱান ফৰ 12 মান্থ, মানে আপুনি গুগল একাউণ্টটো 12 মাহত এইবাৰহে আপুনি চেঞ্জ কৰিব পাৰিব। এইটো গুৰুত্বপূৰ্ণ কথা, এইটো আপুনি মনত ৰাখি ল'ব। গতিকে যিটো আপোনাৰ মন পচন্দৰ জিমেইল একাউণ্ট হয় ইয়াতে আপুনি দি কিনি মানে ছেভ কৰি ল'ব পাৰিব। এইদৰে আপুনি আপোনাৰ মোবাইলত থকা জিমেইল একাউণ্ট অতি সহজতে চেঞ্জ কৰি ল'ব পাৰিব। কিন্তু মনত ৰাখিব জিমেইল একাউণ্টটো 12 মাহত এবাৰহে চেঞ্জ কৰিব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।